নমস্কাৰ গাইজ, তো আজি আমি ৰাস চাব যাই আছো অলপ ঘৰৰ মানুহৰ লগত। সদায় অকলে অকলে যাই ঘৰৰ মানুহৰ লগত যাওঁ। তো বলকচোন ক'ত যাওঁ। গাইজ আহি পালো আৰু কি মজা গীত বনছে তৰুণ বাপ। এইবাৰ মানে যিমান বাৰ চালো আৰু ৰাস তৰুণ এইবাৰ মোৰ বম লাগছে। এতিয়া বলো ভিতৰত গেলে যাওঁ। গাইজ এইটো এটা গেট কমচে কম 7 তলা মান বিল্ডিঙৰ সমান মান হ'ব কিজানি গাইজ। আন্ধাৰ ঐ বৰেৰ কাৰণে কাণফুলিয়াক জুকিন দিয়ে। আমি তৰণিৰ পৰা আহিলো, এতিয়া আমি যাই আছো কাছকাটাত। গাইজ কাছকাটা মানে গাহৰি আৰু ৰান্ধি আছে কাৰণে আমাৰ ভৰতে নাই। আমি তাতো কাছকাটাতো ৰাস চাই আহিলো আৰু গাহৰি চাহৰি খাই আহিলো। তো এতিয়া ঘৰত যাই আছো।